নমস্কাৰ বন্ধুসকল, বিচিত্ৰ ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মোৰ গাহৰি মৰিব লগা অৱস্থাত আছিল। কোনোমতে এই গাহৰিটো ভাল হ'ল। এতিয়া এই গাহৰিটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এতিয়া বলকচোন ভিডিঅ'টো শেষলৈ চাওঁ আপোনালোকে। এয়া বন্ধুসকল চাই লওক, এইজনী আছিল গাহৰিটো। গ্ৰোথটো ভালে হৈছে, এতিয়া ধুনীয়া। চাই লওক আপোনালোকে। খুব ধুনীয়াকৈ আধাৰ খোৱা হৈছে। এতিয়া এইবোৰ একেবাৰে হাড় ওলাই গৈছিল, ক্ষীণাই গৈছিল। এতিয়া অলপ ৰিকভাৰ হৈ গ'ল মোৰ গাহৰিটো। তেজ জুগুলি আৰু কচু সিজাই দিছোঁ ইয়াত, আৰু পেলুৰ দৰৱ দিলোঁ আৰু লিভাৰৰ দৰৱ দিলোঁ। খুব ভাল হৈছে। মই বৰ হেপী হৈছোঁ এই গাহৰিটো ভাল হোৱাৰ বাবে। আৰু এইফালে এটা আছে, ই বৰ ভয়াতুৰ হয়, খুব ভয় কৰে ই মানুহক। বলকচোন ওচৰলৈ যাওঁ। ই বৰ ভয় কৰে। কেইদিনৰ পিছত ভয় নকৰা হৈ যাব। আৰু এইফালে এটা, এইটো দানা খাই আছে। তো গ্ৰোথটো বৰ ভাল হৈছে গাহৰিটো। মোটামুটি 30-35 কেজিৰ ভিতৰত হ'ব। এইটো 5 মাহ হৈছে। এইটো বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল? যদি ভাল লাগিছে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আগলৈ আপোনালোকক ভাল ভিডিঅ' আগবঢ়োৱাৰ বাবে মই চেষ্টা কৰিম। ধন্যবাদ।